নমস্কাৰ দীপলিনাবা নমস্কাৰ এখন হাততে এনেকৈ নমস্কাৰটো ইয়াৰ কাৰণে বেয়া নাপাব বাৰু মানে এখন হাততে এনেকৈ কেমেৰাটো লৈ আছোঁ মোবাইলটো লৈ আছোঁ মানে আৰু এখন হাততে এনেকৈ নমস্কাৰটো দিছোঁ তাৰ কাৰণে বেয়া নাপাব চৰি মাফ কৰিব ক্ষমা কৰি দিব নাই নাই মোৰ এতিয়াও মানে বিশ্বাস হোৱা নাই আপোনাৰ লগত যে মই সঁচাকৈ আপোনাৰ লগত কথা পাতি আছোঁ মোৰ একদম বিশ্বাস হোৱা নাই মানে আমাৰ মানে কি বুলি ক'ম এতিয়া মোৰ মানে বিশ্বাস হোৱা নাই যে মই আপোনাৰ লগত কথা পাতি আছোঁ মানে এতিয়া না 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 এইটোতো নহ'ব ন এইটোতো নহ'ব আপুনি যদি মোক যদি পিছত ফচাই দিয়ে আপোনাৰ মোৰ পাৰ্মিশ্যন অবিহনে মই টাচ কৰিছোঁ বুলি তেতিয়াতো মই ফচি যাম ন গতিকে মোৰ নিচিনা ফকতীয়া মানুহ এটাৰ লগত আপুনি কথা পাতিম বুলি কিবা ভাবিছিলে নে বাৰু ভবাই নাছিলো মোক দেখি আপোনাৰ কিবা লাভ প্ৰেম এনেকুৱা যাতে কিবা অনুভৱ হয় নেকি জনাবচোন বাৰু সঁচাকৈ বাৰু এতিয়া মোৰ নিজৰ পাৰ্চনেল কুৱেশ্যন বাদ দিলোঁ এতিয়া আপোনাৰ সুধোঁ আপুনি বেলেগক লৈ বেছি চিন্তিত নে নিজক লৈ বেছি চিন্তিত নিজক লৈ নিজৰ জীৱন যেতিয়া নিজক লৈ চিন্তা কৰাটো ভাল বেলেগক লৈ চিন্তা কৰি একো লাভ নাই মই সেইটোৱে ভাবোঁ বাৰু আপোনাৰ নিচিনাই মই আপোনাৰ নিচিনাকৈ ভাবোঁ আৰু এটা কুৱেশ্যন আপুনি ভূতক ভয় কৰে ভূতৰ কথা কৈছোঁ ভূতক ভয় কৰে আপুনি ভয় কৰোঁ বহুত সময় আপোনাৰ লগত কথা পাতিলোঁ এতিয়া গতিকে আপুনি এতিয়া গান এটা শুনাই দিয়ক আৰু আপোনাৰ যিহেতু গানটো ভাল পাওঁ আপোনাৰ ডাই হাৰ্ট ফেন নহয় বাৰু লিভ হাৰ্ট ফেন মানে জীয়াই থকা ফ্ৰেণ্ড ডাই হাৰ্ট মই মৰা ফেন নহয় বাৰু মই জীয়াই থকা ফেন গতিকে লিভ হাৰ্ট ফেন মই ডাই হাৰ্ট ফেন নহয় গতিকে আপুনি এটা গান শুনাই দিব পাৰে এতিয়া গান এটা শুনাই দিয়ক ভাল লাগিব মোৰো আপোনাৰ লিভ হাৰ্ট ফেন হিচাপে ধৰিছে উঠতে তোমাৰে নাম ৰদে হাঁহিছে ৰদালি নামিছে আপুনি মোৰ কথাটো ৰাখি গানটো গাই দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনাক এতিয়া এখন এটাতে ধন্যবাদ জনাব লাগিব এখন এটা কেমেৰা যিহেতু আছে গতিকে ধন্যবাদ একদম আপুনি মোৰ কথা শুনি আপুনি মোক গানটো শুনাই দিলে আপোনাৰ লিভ হাৰ্ট ফেন হিচাপে আপুনি মানে আপোনাৰ ওচৰত মই মানে কি বুলি ক'ম আৰু উপায় নাই আপুনি যি বুলি ভাবে আৰু সেইটোও ভাবি লওক আৰু বহুত ভাল লাগে মানে আপোনাৰ গানটো শুনি সঁচাকৈ কৈছোঁ মিছা কিয় ক'ব আপোনাৰ লগত এতিয়া বহুত সময় কথা পাতিলোঁ এতিয়া মোৰো অলপ যাব টাইম হ'ল এতিয়া মোৰ অলপ কাম আছে গতিকে যাওঁ আপোনাৰ লগত এইখিনিতেই কথাটো শেষ কৰোঁ আৰু এইখিনিৰ পৰা আৰু বেলেগ আৰু কথা আৰম্ভ নকৰোঁ এইখিনিতে আৰু সমাপ্ত কৰোঁ আজি আৰু নাই 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 মই এতিয়া যাব লাগিব মানে মোৰ আৰু আপোনাৰ লগত কথা পাতি থাকিলে মোৰ মানে দেৰি হৈ যাব নহ'লে মই আৰু ঘৰত গৰুকেইটা আনিব লগা আছে যদি দেৰি হৈ যায় মোক ঘৰত বুজি পাইছে নহয় অজস্ৰ দিব গতিকে এইখিনিতে এতিয়া সমাপ্ত কৰা আপুনিও সমাপ্ত কৰা মই সমাপ্ত কৰিলোঁ আৰু নাই নাই আপোনালোকৰ জাষ্ট এটা লাষ্ট ৰিকুৱেষ্ট এটা আপোনাক আপুনি ৰিকুৱেষ্ট কৰিছোঁ আপুনি সেইটো কাম কৰি দিব আৰু ৰিকুৱেষ্ট কৰিছোঁ আপুনি সেইটো কাম কৰি দিলে মোৰ ভাল লাগিব যিহেতু আপুনি সকলোৰে মাজত ফেমাছ গতিকে আপোনাক সকলোৱে ভাল পায় গতিকে মোৰ যিহেতু এটা সৰু চেনেল আছে গতিকে আপুনি মোৰ চেনেলটো প্ৰমোশ্যন কৰিলে মোৰো ভাল লাগিব আপুনি ওচৰত মই সদায় কৃতজ্ঞ হৈ থাকিম যে আপুনি মোৰ চেনেলটো আপুনি প্ৰমোশ্যন কৰিছে গতিকে যদি আপুনি প্ৰমোশ্যন কৰি দিয়ে আপোনাক ৰিকুৱেষ্ট কৰিছোঁ প্ৰমোশ্যন কৰি দিলে মোৰো ভাল লাগিব গতিকে প্ৰমোশ্যন কৰি দিব আৰু আপুনি ভিডিঅ'টো শেষৰ ফালে আপুনি কৰি দিলেও কথা নাই আপুনি কৰি দিব বুলি মোৰ আশা থাকিল আৰু মই দীপলিনা ডেকা আপোনালোকে চাই আছে অসমৰ জনপ্ৰিয় ইউটিউব চেনেল আপোনালোকে যদি এই চেনেলত থকা ভিডিঅ'বিলাক চাই ভাল পায় আৰু ভাল পাব বুলি মই আশাবাদী আৰু মই জানো আপোনালোকে ভাল পাব আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ আপুনি মোৰ চেনেলটো প্ৰমোশ্যন কৰিব একদম বহুত ধন্যবাদ আপোনাৰ মানে বহুত ধন্যবাদ